ঘৰত কোনোবা আছেনে? বাইদেউ এই আমি হেৰি পৰা আহিলোঁ, আপোনালোকে চৰকাৰী লেট্ৰিন পাইছিল তাৰে আমি চাৰ্ভে কৰিব আহিলোঁ। ৰ'বা ভৰি চৰি সাৰে দেখোন। কোন আছে আপোনাৰ মানুহটো ক'ত আছে? ইপিন দি যায় ৰাইট ল'ম নে? এনেকৈ যায় ঠিক আছে। আপুনি মানে কি চৰকাৰী লেট্ৰিন পাইছে? কি নেকি? এই নোট কৰ। কি কৰিম ছাৰ? কলা নোট কৰ। আৰু এই এনডাল কি সোমাই দিছে? এনেকুৱা কাজিয়া কৰিছে। আপোনাৰ হেৰি কি কেইটা মানুহ ঘৰত? আমাৰ মানুহ 7টা। 7টা মানুহ আহিলোঁ। এনে আটাই 800মানকৈ হাজে ন? আটাই মানে মইতো আধা কেজি মান আৰু উলিয়াই দিওঁ আৰু মাজে 800মানকৈ আহিব আৰু সৰু চুটি 1 কেজিমান লাগে, এইটো গন্তিত নপৰে আৰু। ঠিক আছে। এনে আপোনাৰ হ'ল আধা কেজি, তাৰপৰা সৰু চাউলটোৰ 1 কেজি গন্তিত নপৰে, সেইখিনি বাদ দিলোঁ। তাৰপৰা আপোনাৰ মাক আৰু জাকৰ মিলি হ'ব আধা কেজি। আধা কেজি 1 কেজি মানকৈ দিলি পৰে গাঁতাত। পৰে নে? 1 কেজি মান হয়। মানুহ আহে নহয় 2-4টা। লিখি ল'বা আছোঁ। ইহঁতৰ 1 কেজিকৈ পৰে আৰু এই গাঁৱৰ মানুহ আহে। গাঁৱৰ মানুহ কেতিয়াবা আহে ন? 1.5 কেজি 2 কেজিকৈ দিলি থাকি যায় ন? 1.5 কেজি মান হয়। 1.5 কেজিকৈ থাকি যাব। লিখি লোৱা। তাৰপৰা আমাৰ এনে চৰকাৰী হিচাপত 5 ফুট দ। 5 ফুট দ। তাৰপৰা 5 ফুট দ হ'লে 1 কুইণ্টেল ধৰে। 1 কুইণ্টেল ধৰে। 1 কুইণ্টেল ধৰে। দুটা গাঁতা আছে ন? দুটা গাঁতা চাম আমি চব চাম। এতিয়া আমাক চাব লাগিব। আমি চৰকাৰক ফটো মাৰি দেখুৱাব লাগিব তাৰমানে। মানে 1 কুইণ্টেল ধৰিলে তোমাৰ আধামান শেষেই হৈছে কিজানি ন? আধা হ'ল, বহুত দিন হ'ল নহয় বনোৱাৰ। শেষেই হৈছে আধা শেষেই হ'ব লাগে। লিখি ল আধামান শেষেই হ'ব লাগে। তাৰপিছত আমি একবাৰ চাওঁ নেকি ভিতৰত দেখি? আহক চাব পাৰি। এই চাওঁ। কি কৰি থৈ দিছি কি কৰিব এনেকুৱা কৰি থৈ দিছি। হ'ব আৰু ছাৰ কি কৰিব। লিখি ল এইগিলা চব চৰকাৰক ৰিপৰ্ট দিব লাগিব। আৰু হেৰি তোমাৰ এটা ফটো হ'ব হেৰিৰ লগত। মানে হাগি থকা নেকি? হাগি থকা নহয়, হাগি থকাও আমি দিব পাৰোঁ, কিন্তু হাগি থকা দিলে তোমাৰ বদনাম হ'ব। এনে নহয়, গতিকে এনে এটা প'ষ্ট দিবা তুমি, মই ফটোটো মাৰিম। এনেই আৰু তোমাৰ মানে লেট্ৰিনটো তোমাৰ লেট্ৰিন বুলি তাতে তুমি এটা প'ষ্ট দিয়া, মই ফটোটো মাৰি লওঁ। মানে চৰকাৰক দেখাব লাগিব যে আমি দিলে ফটো চটো চব দেখাব লাগিব। এই ফটো হয়েই আৰু ফটোটো দিয়া ভালকে হাই দিয়া মজা আহি যাওঁ গৈ আছোঁ। ফটোটো নালাগে দিয়া, মোৰ তাত ছেভ আছে নহয়। তোমাক লাগব নেকি ফটোটো? চাওঁচোন কেনেকুৱা হৈছে। জেণ্ডাৰত ল'ব পাৰা। বাকী পিছফালে চাওঁ নেকি আমি? মোৰ আৰু যাবাৰ ইচ্ছা নাই। তুমি চা মোবাইলটো লৈ যোৱা, ফটো এটা মাৰি লৈ আহিবা বঢ়িয়াকৈ। লৈ যোৱা বঢ়িয়া ফটো এটা মাৰি লৈ আহিবা। হ'ব ছাৰ।
ইমান লেতেৰা ফুল হৈছে নে এইটো 8টামান ভৰ্তি হৈছে নেকি স্যার আপনি আপনার খাই যা একবার आओ ए सारों को रास्ता दे इधर जल्दी गुरु जाओ ले लगा ए हमरा देख तीन सीधा चल जो जिनी कम बादी অলপমান হন পায় হনি দেই হনি হে অন্ধে কাটছি না সেইখানে বাঘটো আহি আছে বেয়া বেয়া বাঘ অন্ধে তোমাৰ গুইটো লিক হৈ আছে গম পাইছা নে এই সাইডে দি তোমাৰ গুইটো লিক হৈ আছে টেনশন নলবা দুই একদিন ভিতৰতে মই মানুহ পঠাই দিম লিখি লওঁ তুমি মই ফটো এটা মাৰি লওঁ আমার এই দুই দিনের ভিতরে মিস্ত্রি হয়ে যাবো ঠিক করে দিতে যাবো তুমি টেনশন নলবা এগুলা বস্তু চাওয়া না যায় না স্যার পিছফালে চাই থাকতে লাগে মাঝে মাঝে চাই থাকতে লাগে আমি আহি থাকিম নহয় আমাক সেইকাৰণে পঠাইছি চৰকাৰে বেয়া বাৰু হ'ব এতিয়া অলপ চাহ পালে বেয়া নাছিল দাদা খাওঁ খাওঁ কৈ ৰাখিছি অলপ চাহ নে পূজাৰ মিঠাই এতিয়া আছেনে পূজাৰ মিঠাই চাহ শেষে নহয় বহুত ঘূৰিলো এইগিলা মানে পেটটো অকণ শুকি আৰু ক'ৰবাত যাব আৰু ক'ৰবাত যাম মানে তোমাৰ লগত তাতে খাম বুলি ভাবিছিলোঁ আমাৰ এতিয়া এন্ধাও নাই দুখ কৰিব নালাগে হ'ব আহিব দে হেৰি পাইলত তুমি গাড়ীখন ৰেডি কৰা মই এটা ফোন এটা কৰি লওঁ স্যার আমি এই ঘূৰি আছোঁ আৰু বেছি নাই আৰু অলপমান ঘূৰিলেই হ'ব হয় ছাৰ হয় আমি এনে লিখি লৈছোঁ কাৰ কি প্ৰব্লেম কাৰ কি ফাটা ফুটি হৈ আছে আৰু প্ৰায় ভাগৰে গাটা ফুল হ'বাৰে আহিছে আমি এই গাড়ী ষ্টাৰ্ট দিছি আৰু এই যাওঁ আৰু अरे टन 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 तारा चलती है क्या 9 से 12 पहाड़ भैया दौड़ 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 कर ले अब तो टॉयलेट का जुगाड़ ओ भैया दौड़ 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 कर ले अब तो टॉयलेट का जुगाड़